So I'm going to unboxing this with my big cut knife, a minion knife. ये उलाय देखा जाओ. It is a book named English Grammar and Composition written by Wren and Martin. Where কিবা কাগজ সেবোৰ কিবা এড্ৰেছ আছে কাম নাই এখন প্লে দিবলৈ এখন ধুনীয়া বুক আৰু এখন হাই স্কুল ইংলিছ গ্ৰামাৰ এণ্ড কম্পজিশ্যন হাই স্কুল ডিগ্ৰী পালেহিও হাই স্কুলৰ কিতাপ পঢ়িব লগা হৈছে আৰু উপায় নাই দামটো 400 টকা বৰ বেছি নহয় কিন্তু এই কিতাপখন বিশেষকৈ লোৱাৰ কাৰণ এটাই যে মেইনছৰ APSC মেইনছৰ কাৰণে ইংলিছৰ কাৰণে ইংলিছ ছাবজেক্টটোৰ কাৰণে এখনৰ প্ৰায়বিলাক আহে ইয়াত চেম্পলবিলাক আছে পাৰাগানছবিলাক টেম্পলেটছবিলাক আপোনাৰ ইনষ্টেঞ্চেছবিলাক আছে উদাহৰণবোৰ আছে যথেষ্ট ধুনীয়াকৈ আছে পেচি ৰাইটিং কেনেকৈ লিখিব লাগে আৰু গ্ৰামাৰ কেনেধৰণৰ গ্ৰামাৰ আহে কম্পজিশ্যন মানে কিবা এটা বস্তু কম্প'জ কৰোঁতে এখন এছে কম্প'জ কৰোঁতে আমি কি বস্তুৰ ওপৰত ইম্পৰ্টেঞ্চ দিবলৈ সকলো বস্তু আছে আৰু সেইকাৰণে এখন লোৱা হৈছে চ' গতিকে অসম লোকসেৱা আয়োগৰ কাৰণে যোনে প্ৰিপেৰেশ্যন কৰিছে তেওঁলোকে ল'ব পাৰে বাট আই এম নট প্ৰিপেয়াৰিং ফৰ APSC আই এম নট এন এছপাইৰেণ্ট মই প্ৰিপেয়াৰ কৰি থকা নাই বাৰু হ'লেও ভাল লাগিলে কিবা ভাল লাগিলে কণ্টেণ্টছবোৰ অলপমান দেখাই দিছোঁ মানে সূচীপত্ৰখন কি আছে কি নাই কিন্তু মই 300 টকাতে পালোঁ কিন্তু ইয়াত অৰিজিনেল 400 টকা দিয়া আছে 300 টকা ল'লে এটা চাগে 300 টকাতে পাব এমাজন ফ্লিপকাৰ্ট সকলোতে উপলব্ধ এইটোৱে আছিলে ভিডিঅ'টো যথেষ্ট ভাল ইয়াৰ সেইটো ধুনীয়া লাগিছে কালাৰটো ধুনীয়া লাগিছে তো দ্যাটছ অল এণ্ড